মৰ্ণিং নহয়, গুড ইভিনিঙৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মানে যাই আছোঁ এটা বঢ়িয়া মন্দিৰত। এবাগে আছে কালু সুমন আৰু এবাগে আছে আমাৰ বাবুহাত, গোটেইকেইটা আছে। বঢ়িয়াকৈ যাই আছোঁ আমি এটা মন্দিৰত। এবাগে ই আছে এটা চাইডে বঢ়িয়া। মানে গাইছ এনেকুৱা এটা মন্দিৰত যাই আছোঁ, দেখা আপোনালোকক। মানে আজি ঘৰৰ পৰা ষ্টাৰ্ট নকৰিলোঁ ভিডিঅ'টো। বঢ়িয়া এটা প্লেচত যাই আছোঁ, মানে অলপ ভক্ত হৈছোঁ না। শিৱ এটা মন্দিৰত যাই আছোঁ, শিৱৰ মন্দিৰত। শুৱালকুছিতে হয়, বেছি দূৰ নহয়। তো দেখাই আছোঁ, বলক মোৰ লগত চাই থাকক আৰু ডেইলি ব্লগৰ সৈতে। গাইছ আহি পালোঁ আমাৰ প্লেচটো এইটা। ফাইনেলি আৰু বেছি দেখাই নাছিলোঁ, ডাইৰেক্ট আহি পালোঁ একদম প্লেচটোত গেলি, মন্দিৰত গেলি, মানে বেলেগ প্লেচ নহয়। তো এইটাই ভিতৰত গেলি বঢ়িয়াকৈ যাওঁ একবাৰ। তো মানুহ আজি প্ৰায় ভৰ্তি হৈ আছে। এবাকে আছে আমাৰ গোটাকেইটা। তাতে গাড়ীখন পাৰ্কিং কৰি ল'লোঁ, বঢ়িয়াকৈ ভিতৰত যাওঁ, নম কৰি দিওঁ একবাৰ। মন্দিৰৰ পৰা আহি ডাইৰেক্ট আহি গ'লোঁ এটা নতুন প্লেচত। তো এইটা কেনে লাগছি চাওক প্লেচটো বঢ়িয়াকৈ। কাষতে আছে নদী, আছে গাড়ী, বাকী ভিতৰত দেখাই আছোঁ। নতুন প্লেচ গোটাইতে পাবা, একবাৰ চাই দিয়ে গোটাইকেইটাই কেনে প্লেচ। তহঁতক লৈ আহিছোঁ না আজি মই। বঢ়িয়া এটা নদী আছে, আল্টিমেট ভিউ আৰু এনেকুৱা। গাইজ বিশেষকৈ ক'ত ভুল হৈ গৈছে, এইটো কলিয়াজল নদী নে কিবা নদী বুলি কৈছিলোঁ, ব্ৰহ্মপুত্ৰ নদী হয় এটা, কলিয়াজল নদী নহয়। বাকী ভিউটো চাওক কেনে পায়, আল্টিমেট ভিউ গাইজ। কেনেকুৱা জেগা চাওক একবাৰ। প্লেচত কিবা এটা আহি ভাল লাগে, বঢ়িয়া সুন্দৰ সুন্দৰ বতাহ আহি আছে। কাষতে গিলা বালি, কাষতে আছে এইটো ব্ৰহ্মপুত্ৰ। তো ভাল লাগে আৰু ঘৰত সোমাই থকাত চাই এনেকুৱা প্লেচত আহক, বেলেগত নহয়। শুৱালকুছিতে আছে একদম, শুৱালকুছিৰ লাষ্টত। এবাগে বঢ়িয়া আৰু আল্টিমেট ভিউ বঢ়িয়াকৈ। এতিয়া মন্দিৰটোক গেলি গেছিলোঁ গাইছ, এতিয়া মন্দিৰটোক গেলি ঘূৰি যাওঁ। বহুত মানুহ থাকাই বাৰু নোসোমালোঁ, ভোক খাইছোঁ মানুহবিলাক, ভাল নালাগে না। দেৰি হৈছে, 3টা বাজিল। বঢ়িয়াকৈ এতিয়া মন্দিৰত যাই দিম ফটো উঠোঁ, আপোনালোকক দেখাওঁ। তাৰে পিছত কৈ আছোঁ দেখ বঢ়িয়াকৈ চাই থাক। মন্দিৰটোত গেলোঁ একবাৰ, মানুহ বহুত তাতে, ভোগ খোৱা মানুহ বহুত। তো তাৰ কাৰণে নেগালোঁ আৰু ভালো নালাগে যাবা। ঘৰত ভাত পানী খাবা হ'ল। এবাৰ গোটেইকেইটাই গুচি আহিলোঁ। গাড়ীৰো তেল শেষ হ'ল, এনেকৈ তেল মাৰি ডাইৰেক্ট বাই বাই দি কেনে আহিলোঁ ঘৰত। এবাৰ ইয়াত দুটাই আছে, বঢ়িয়াকৈ দেখাম নেক্সট একদিন আহি কেনে। আজি যি পাৰোঁ দেখালোঁ, মানে ডেইলি ব্লগৰ সৈতে আৰু কি দেখাম গাইছ, অলপ দেখালোঁ বাৰু। তো এই আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত নকৰোঁ বাৰু, ঘৰত যাই কিনে সমাপ্ত কৰিম। তো কিবা আছে এদি ঘৰত আৰু কাম চাম আছে এদি দেখাম বঢ়িয়াকৈ। তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ, বাকী আৰু ঘৰত যাই দেখে আৰু গাইছ। টাইম প্ৰায় এতিয়া বাজিল 7:30, মানে 8টাই বাজিছে। ইয়াতে আছে 7:30। এবাকে আছে কলু দুটা আহিছোঁ বঢ়িয়াকৈ চিলিণ্ডাৰ দিবা। মানে কি এই কেনেকুৱা গেছৰ অভাৱ হৈছে সবেইটো গমেই পায়। সিদিনাখনে আমাৰ গেছটো নিলোঁ, আজি নিবি আহিছোঁ এহেঁতৰ। বাকী বঢ়িয়াকৈ তাৰে পৰা আহিলোঁ। মন্দিৰত বেছি দেখাই নাখিলোঁ, অলপ বৰষুণো মাৰিলে, গাড়ীৰো তেল শেষ হ'ল, এনেকৈ আহিলোঁ বাৰু। আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ, এতিয়া সমাপ্ত কৰোঁ। গেছ চেছ লৈ যাওঁ, বঢ়িয়াকৈ খানা খাওঁ ঘৰত যায়। যদি বাৰু খানা হয় ভিডিঅ' এটা বনাম, কিবা হয় নাজানো, ঠাণ্ডা বতৰ মাংস আনি খাব লাগিব পাৰে বাৰু। নহ'লেও বাৰু ভিডিঅ'টো হেৰিত সমাপ্ত কৰিলোঁ। যদি দীঘল হয় লগাই দিম আগত। তো লগ পাম কালিৰ আৰু এটা ডেইলি ব্লগৰ সৈতে। আজিলৈ বাই বাই।